হেল্ল' গাইজ, আজি আমি নাম্বাৰ ছিষ্টেমৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা কি হয় সেইবিলাক জানি লওঁ। স্বাভাৱিক সংখ্যা বুলিলে 1ৰ পৰা আৰম্ভ কৰি অসীমলৈকে যিমানবোৰ সংখ্যা আমি পাওঁ, মানে 1ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4, 5 তেনেকৈ অসীমলৈকে যিমানবোৰ সংখ্যা আছে সেই সকলোবিলাক সংখ্যাকে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। তাৰপিছত আহিলে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা বুলি ক'লে 0ৰ পৰা আৰম্ভ কৰি 0, 1, 2, 3, 4, 5 তেনেকৈ অসীমলৈকে এই সকলোবিলাক সংখ্যা হৈছে পূৰ্ণ সংখ্যা। এতিয়া আমি আহিছোঁ অখণ্ড সংখ্যালৈ। অখণ্ড সংখ্যা বুলি ক'লে ধনাত্মক, ঋণাত্মক সকলোবিলাক 0কে ধৰি ধনাত্মক সংখ্যাবিলাকো আৰু ঋণাত্মক সংখ্যাবিলাকো, ধনাত্মকৰ ফালেও 0ক ধৰি 1, 2, 3, 4 তেনেকৈ অসীমলৈকে আৰু ঋণাত্মক সংখ্যাবিলাকো মানে -1, -2, -3 তেনেকৈ অসীমলৈকে আৰু 0টো লগতে এই সকলোবিলাক সংখ্যা হৈছে অখণ্ড সংখ্যা। এতিয়া আমি আহিছোঁ যুগ্ম সংখ্যা। যুগ্ম সংখ্যা বুলিলে কাক বুজায়? যিবিলাক সংখ্যাক 2ৰে হৰণ যায়, মানে 2ৰে হৰণ কৰিলে মিলি যায়, শেষত একো বাকী নাথাকে, সেইবিলাক সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয়। আৰু অযুগ্ম সংখ্যা কাক বুলি কোৱা হয়? যিবিলাক সংখ্যা তাৰ বিপৰীতটো, যিবিলাক সংখ্যা মানে 2ৰে হৰণ নাযায় সেইবিলাক সংখ্যা হৈছে অযুগ্ম সংখ্যা। এতিয়া আমি আহিছোঁ মৌলিক সংখ্যা কাক বোলে? এইটো অলপ ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ মনত ৰাখিবা। যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ 1 আৰু সেই সংখ্যাটো নিজেই, মনত ৰাখিবা, যিবিলাক সংখ্যাৰ উৎপাদক অনলি 2টাহে তাৰ উৎপাদক, সেই সংখ্যাটো আৰু 1, তেতিয়া সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে আপোনাৰ ধৰা হ'ল 7টোৰ উৎপাদক কি হ'ব? 7টো কিহেৰে হৰণ যায়? মানে 1ৰে যায় আৰু 7ৰে যায়, 7টো সি নিজে আৰু 1ৰে, আৰু বেলেগ একো উৎপাদক নাথাকে, সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে ধৰা হ'ল 2, 3, 5, 7, 11, 13, 17 সেইবিলাক হৈছে মৌলিক সংখ্যা। মানে সিহঁতৰ উৎপাদক মাত্ৰ 2টাই, এটা নিজে আৰু এটা হ'ল 1। এতিয়া আহিছোঁ আমি যৌগিক সংখ্যালৈ। যৌগিক সংখ্যা তাৰ বিপৰীত, মানে 2টাতকৈ বেছি উৎপাদক থাকিব লাগিব, আৰু 1 আৰু নিজেতো থাকেই চবৰে উৎপাদক, তাতকৈ মানে আৰু বেছি উৎপাদক থাকিব লাগিব আৰু বেলেগ উৎপাদক ওলাব লাগিব। 1 আৰু নিজৰ বাহিৰেও, এতিয়া ধৰি লওক 8টো 1টো তাৰ নিজৰ উৎপাদক, 1টো উৎপাদক হয় আৰু 8টো সি নিজে নিজৰ উৎপাদক হয়। লগতে কি উৎপাদক আছে? 2, 4 এই সকলোবিলাক তাৰ উৎপাদক হয়। মানে 1 আৰু নিজৰ বাহিৰেও যদি বেলেগ উৎপাদক থাকে সেইবিলাকক হৈছে যৌগিক সংখ্যা। মৌলিক সংখ্যা বুলিলে কি বুজা গৈছিলে? 1 আৰু সেই সংখ্যাটো নিজেই হ'ব লাগিব আৰু 1 হ'ব লাগিব। 1 আৰু নিজেই তেতিয়াহ'লে সেইটো মৌলিক সংখ্যা, আৰু 1 আৰু নিজৰ বাহিৰেও যদি বেলেগ উৎপাদক থাকে সেইটো হৈছে যৌগিক সংখ্যা। আৰু এটা সংখ্যা আছে, সেইটো হৈছে সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যা কাক বোলে? যেতিয়া মানে দুটা সংখ্যাৰ গসাউ যদি 1 হয়, যদি 1 হয়, 2টা বা 3টা 4টা হ'ব পাৰে, তেতিয়া যাৰ মানে সিহঁতৰ কেইটাৰ গসাউ যদি 1 হয় তেতিয়াহ'লে সেইটোক কোৱা হয় সহমৌলিক সংখ্যা। মানে এতিয়া 4 আৰু 7ৰ আমি গসাউ যদি উলিয়াওঁ তাৰ 1 ওলাব। তাৰপিছত আমি এতিয়া আৰু এটা আছে 5, 7, 9, সেই 3টাৰ যদি আমি গসাউ উলিয়াওঁ তেতিয়াহ'লে তাৰ গসাউ হ'ব 1। তেতিয়াহ'লে সেইবিলাক সংখ্যাক কোৱা হয় সহমৌলিক সংখ্যা। আজিলৈ সিমানে। ঠিক আছে, থেংক ইউ।